Welcome back to my YouTube channel Bodokalyanmix YouTube channel नोंथांमोनखौ दिनैनि गोदान मोनसे भिडिअ बरायनाय बावहरनाय थाबाय। नोंथांमोना जुदि दिनैनि भिडिअखौ नायनो इन्टारेस्टेड बा नायलांनो हासिगोन। गुबुन गुबुन बायदि देग्लाय बैसागुआवबो जोंहाबो रंजालि बैसागुखौ बरायनो थाखाय लाहार फाहार खालामगासिनो दङ। जोंनि गवालपारा जिल्लानि दुधनाइनि सिङाव थानाय हारा लालपारा गामियाव जोंनि सिफुंनि रिंनाय हानजाया रंजालि बैसागुखौ बरायनो थाखाय लाहार फाहार खालामदों। बे नुथायखौनो आं नोंथांमोननो शेयार खालामनो नाजादों। नोंथांमोना जुदि जोंनि सिफुंनि रिंनाय क्रिस्टि हानजाखौ लिंनानै नोंथांमोननि रंजालि बैसागुखौ मेहेर गोनां रंगिना संगिना खालामनो नाजादों, नोंथांमोना जोंखौ इनभाइट खालामनो हागोन। आं बे स्क्रिनाव जोंनि थंखौ होनाय जादों, जानबुंनि नाम्बारखौ बेवहायनो नुगोन नोंथांमोना। आरो बे सानखालिनो जोंनि सिफुंनि रिंनाय क्रिस्टि हानजाया रिहार्सेल खालामबाय थानाय समावनो बेवहायनो माखासे मिडियाफ्रा फैदोंमोन। बेवहायनो बिथांमोना जोंनि सिफुंनि रिंनाय क्रिस्टि हानजानि माखासे इन्टारभिउ लाफैदोंमोन। बे सानाव जोंनि दैदेनगिरि मुस्रिमा टिना मुनि दैमारिया बैसागुनि सोमोन्दै माखासे मेहेर गोनां बान गोनां बिबुंथिजों बिथाङा रंजालि बैसागु आरो जों बर' माहारिया माबादियै जों रंजालि बैसागुखौ फालियो बेनि सोमोन्दै बिथाङा गुवारैनो बेखेवनानै बुंलांदोंमोन। যাৰ ফলত আমাৰ এটা টিম কৰি অহাৰ পাছত নেক্সট জেনেৰেশ্যনটো শিকাবলৈ আমাৰ কোনো এনেকুৱা গুৰু বা উস্তাদ বা ইনষ্ট্ৰাক্টৰে আমাক আগুৱাই লৈ যোৱা আমি দেখা নাছিলোঁ। আমি যেতিয়া আমাৰ উস্তাদৰ পৰা শিকিলোঁ আমাৰ মাজতে সীমাবদ্ধ হৈ থাকিলে। গতিকে এই নৃত্যটো আমি কেনেকৈ আকৌ আগলৈ আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ, নিজৰ জনগোষ্ঠীয় নিজৰ পৰম্পৰাগত নৃত্যটো আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, যিবোৰ আমাৰ বৰ্তমান বিলুপ্ত হৈ গৈছে। আমাৰ সাজপাৰৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত যিখিনি আমাৰ সাজপাৰ, য'ত আমি তাঁতশালত বৈ আমি পিন্ধিছিলোঁ। বৈশাগু বুলি ক'লে বিশেষকৈ বড়ো গাভৰুসকলে নিজৰ তাঁতশালত বৈ কাপোৰ কানি পিন্ধি খুব ধুনীয়াকৈ ৰঙীন হৈ পেলাই নিজৰ বোৱনীয়ে বোৱা সেই কাপোৰযোৰ পিন্ধি বাৰিষা বৈশাগু বাগৰুৱা নাচিছিলে। এইবোৰ আমি প্ৰায় বিলুপ্ত হৈ যোৱা দেখিছিলোঁ। তেতিয়া আমি অনুভৱ কৰিছিলোঁ, মই লগতে মোৰ লগত থকা আমাৰ বিশ্বজিৎ কছাৰী, আমি এনেকৈ আলোচনা কৰিলোঁ যে নহয়, এতিয়া আমি এটা সাংস্কৃতিক গোষ্ঠী আমি গঠন কৰি পেলাই এইটো আগলৈ যাতে আমাৰ নৃত্য পৰম্পৰাগত নৃত্যবোৰ আমি আগলৈ নিব পাৰোঁ বা আমি বিলুপ্ত হৈ যোৱাখিনি আমি জীয়াই ৰাখিব পাৰোঁ, সেই প্ৰচেষ্টাৰে আমি সিফুংনি ৰিংনাই সাংস্কৃতিক গোষ্ঠীটো 2012 আমি গঠন কৰিছিলোঁ। আৰু তাৰ পৰা ধাৰাবাহিকভাৱে এতিয়ালৈকে 2021 এতিয়ালৈকে আমি কণ্টিনিউৱাছ কৰি আছোঁ। আৰু সিফুংনি ৰিংনাইৰ মাধ্যমেৰে আমি কেইবাটাও কৰ্মশালা পাৰ কৰিছোঁ। অকল বৈশাগু বুলি নহয়, ইয়াৰ মাজে মাজে যাতে সেইটো যাতে বিলুপ্ত হৈ নাযায়, সেইটো যাতে আমি ধৰি ৰাখিব পাৰোঁ, আমাৰ উঠি অহা চামে যাতে এইটো শিকে, নিজৰ পৰম্পৰাগত নৃত্যৰ প্ৰতি সেই শ্ৰদ্ধা ভক্তি ভাৱটো যাতে সদায় থাকে আৰু সেইটো যাতে জীয়াই থাকে, সেইটো প্ৰচেষ্টাৰে আমি সিফুংনি ৰিংনাই গোষ্ঠীটো আৰম্ভণি কৰিছিলোঁ। হয়, ক'ব লাগিব এই বস্তু প্ৰচেষ্টা সঁচাকৈ লাগিব। অনাগত দিনত এই সিফুংনি ৰিংনাই আৰু কিমান দূৰ আগুৱাই যাব পাৰে সেয়া অৱলম্বনীয়। बै सानखालि मोननै मिडिया जोंनि सिफुंनि रिंनाय क्रिस्टि हानजाखौ इन्टारभिउ लाफैदोंमोन। চলিছে, কাৰণ বিগত যোৱা বছৰত যিহেতু ক'ভিডৰ বাবে যিটো মহামাৰী আতংকময় ৰূপ লৈছিলে, তেতিয়াতো আমি বিহু উদযাপন কৰিব পৰা নাছিলোঁ। গতিকে এইবেলি আমি দুগুণ উৎসাহেৰে ৰংজালী বৈশাগু ৰঙালী বিহুটো উদযাপন কৰিম বুলি আমি ভাবিছোঁ। আপোনালোকৰ যি বৈশাগু আপোনালোকে কেনেকৈ উদযাপন কৰে? আপোনালোকৰ বহাগৰ 1ৰ পৰা 7 বৈশাগু 7 তিথি বুলি আমি উদযাপন কৰোঁ। গতিকে প্ৰথম যিহেতু 1 তাৰিখ, সেইদিনাখন আমি আচলতে মানচিনি বুলি কওঁ আৰু মানচিনি মানুহ আৰু মানুহ বিহু যিটো কয়, তো সেইদিনাখন 1 তাৰিখ, সেইদিনাখন আমাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে, সমূহীয়াভাৱে ওলাই আহি বাথৌ চালি পূজা অৰ্চনা কৰে। তাৰপিছত এই 7 তিথিটো